হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই যদু আৰু আপোনালোকে চাই আছে যদু আছামিজ ব্লগ। এতিয়া বৰ্তমান গাড়ীখন ধুই ল'ম। এয়া গাড়ীখন বহুত লেতেৰা হৈ আছে। গাড়ীখন এতিয়া ধুবলৈ লৈ যাম এতিয়া। আৰু মোৰ লগৰ দুজন আহিছে গাড়ীখন ধুবলৈ সহায় কৰি দিব অলপ। আৰু এইফালে আমাৰ চুনু বেলুন ফুলাই আছে। এইদৰে গাড়ীখন ধুম। আৰু সেয়া পাপু ভাই আহি গৈছে, পানী তুলি আছে। আৰু এইফালে বাবু ভাই, এয়া আমাৰ চুনু এয়া গাড়ীত বহি লৈছে। ইয়াতে এইধৰতে গাড়ীখন ধুম। আৰু এইবোৰ মই লগাইছোঁ, এইবোৰ নিজে ঘৰতে বনাই লগাইছোঁ। কেনেকৈ বনালোঁ আৰু এইটো কিনি আনিছোঁ। আৰু এইফালে লগাইছোঁ, কেনেকুৱা লাগিছে জনাব। আৰু এইখিনি অনা সময়ত ভিডিঅ'টো মই কৰি থৈছোঁ, দিয়া নাই, দি দিম ভিডিঅ'টো কেনেকৈ বনাইছোঁ আপোনালোকে চাব। আৰু গাড়ীখন যথেষ্ট লেতেৰা হৈ আছে দেখা পাইছে। এতিয়া ধুই ধুনীয়া কৰিম। আৰু চুনুৱে একদম বেলুন ফুলোৱাত লাগি গৈছে দেখা পাইছে। আৰু এইফালে ঢেপেচি গৈছে। এইফালে বাবু ভাই এইবোৰ ফুলখিনি খুলি লৈছে, যিহেতু তিতি গ'লে অলপ বেয়া হ'ব। আৰু মই এইফালে খুলি লওঁ ফটাফট, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া লগালগ পাপু ভাই একদম পানী আনি আছে দেখা পাইছে। মোৰ লগৰখিনি আহি পিনি সহায় কৰি দিছে। এয়া চাওক, এনেকৈ কি ধুনীয়াকৈ মোৰ গাড়ীখন ধোৱাত সহায় কৰিছে। আৰু এইফালে বাবু ভাই, এইফালে পাপু ভাই, আৰু এইফালে দেখা পাইছে জামাই আৰু মই। আৰু এইফালে ভায়া সেইফালে লাজ কৰিছে কেমেৰাত আহিবলৈ। আৰু এনেকৈ যদি সকলোৱে সহায় কৰি থাকে বহুত ভাল লাগে সঁচাকৈ মনটো। আৰু আপোনালোকৰ তাত তেনেকৈ কোনোবাই সহায় কৰে নে নকৰে জনাব কমেণ্ট বক্সত। আৰু গাড়ীখন ধুনীয়াকৈ ষ্টাইল এটা দিম বুলি ভাবিছোঁ। মই এতিয়া গাড়ীখন ধোৱা কমপ্লিট হৈ গ'ল। আৰু এতিয়া মই গা পা ধুই ওলালোঁ ভাড়া মাৰিবলৈ যাবলৈ। আৰু এতিয়া যাম আমগুৰি, ভাড়া এটা আছে, আমগুৰি গৈ আছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, লগতে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বৰ্তমান এতিয়া ভাড়া এটা পাই গ'লোঁ, দেওপানীলৈ গৈ আছোঁ টিং আনিবৰ কাৰণে। আৰু এইফালে মোৰ লগত পাপু ভাই গৈছে। ব'লক তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া দেওপানী ৰাস্তাটো, এয়া দেখা পাইছে কি সুন্দৰ পৰিৱেশ, চাৰিওপিনে বাগান। এয়া গৈ আছোঁ। এয়া দেখা পাইছে আমাৰ টিং লোড কৰা হৈ গৈছে। এয়া ৰেডি। আৰু এইখন দোকানৰ পৰা আমি লৈ গৈ আছোঁ, এখন দোকান।
এতিয়া মই হালটিং গৈ আছোঁ আৰু ইয়াৰ পিছফালে মানুহ ঘূৰি আছে গাড়ীত। এয়া আমাৰ বৰচিলাৰ পৰা এতিয়া হালটিং গৈ আছোঁ। হালটিঙলৈ এতিয়া দেখা পাইছে এয়া হালটিং আহি পাই গ'লো। এতিয়া গৈ আছোঁ আমি বৰবাম, তাৰপিছত যাম আমগুৰি। গৈ আছোঁ, ব'লক আপোনালোকে চাই থাকক ভিডিঅ'টো, লগতে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ইয়াত থানাখন আমাৰ হালটিং থানা, এয়া হালটিং থানা দেখা পাইছে। বৰ্তমান এতিয়া আমি আহি পাই গ'লোঁ আমগুৰি, এয়া আমগুৰি টাউন। এতিয়া বৰ্তমান মানুহখিনি নমাই আমগুৰিত গৈ আছোঁ হালটিঙলৈ। এনেকৈ আমি ভাড়া মাৰি থাকোঁ আমগুৰিৰ পৰা হালটিং, বৰচিলা, আমগুৰি বাগান, বাগদান। এয়া চাওক কি সুন্দৰ পৰিৱেশ, চাৰিওপিনে বাগান আৰু সেউজীয়া পৰিৱেশ। সঁচাকৈ বহুত ভাল লাগে এইটো ৰাস্তাত আহিলে, গাড়ী চলাই ভাল লাগে। এইফালে দেখা পাইছে বাগান আৰু এইফালে চাওক কি ধুনীয়া ৰাস্তা, সঁচাকৈ বহুত ভাল লাগে আহিলে ইয়ালৈ। আমি পাইছোঁ এই বৰবাম। এতিয়া ভাড়া এটা পালোঁ হালটিং বাগানৰ। তো মানুহখিনি আনিবলৈ গৈ আছোঁ মই হালটিং বাগানৰ পৰা বৰচিলালৈ। ৰাস্তাটো বহুত বেয়া হালটিং বাগানৰ, আপোনালোকক দেখুৱাই আছোঁ ৰাস্তাটো। এইটো চাওক বাগানৰ ৰাস্তা, আৰু বাগানৰ মাজে মাজে যাম এতিয়া। কি সুন্দৰ ভিউ আপোনালোকে দেখা পাইছে, বহুত ভাল লাগে আহি পানি। কিন্তু ৰাস্তাটো ভাল হোৱাহেঁতেন আৰু ভাল লাগিল হয়। চাওক বানখন দেখি কিমান ধুনীয়া লাগিছে, আৰু এইখন মোৰ গাড়ী গৈ আছোঁ। এতিয়া বৰ্তমান মই ঘৰলৈ পাই গ'লোহি, আৰু নেক্সট ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। এনেকৈ গোটেই দিনটো মই ভাড়া মাৰি থাকোঁ, আৰু এইখন মোৰ গাড়ী ইয়াতে ৰখাই থোৱা হৈছে। আৰু এইফালে মোৰ আমাৰ গাড়ী ৰখা ঘৰটো বনোৱা হৈছে, দিনত মই দেখাই দিম আপোনালোকক। ইয়াতে মই ৰাখোঁ গাড়ীখন। তো এতিয়া বৰ্তমান ৰখা নাই আজিত, আৰু ইয়াতে মই গাড়ীখন ৰাখি মানে আজি চাৰ্জ দিম। আৰু নেক্সট ভিডিঅ' আপোনালোকক পুনৰ লগ পাম। অ'কে, বাই, গুড নাইট।